আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম মোৰ ফাৰ্মৰ স্থিতি কেনেকুৱা হৈ আছে আৰু মই কিদৰে মোৰ ফাৰ্মটোক বচাই ৰাখিব পাৰিছো আৰু মই কেনেদৰে কি নিয়ম মানি চলি আছো সেই গোটেইখিনি তথ্য এই ভিডিঅ'ত দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো নমস্কাৰ বন্ধুসকল, মই কাপ্তান মাৰ্ডি আৰু আপোনালোকক পুনৰবাৰ মোৰ এই চেনেলত স্বাগতম জনাইছো। যদিহে আপোনালোকে মোৰ আগৰ পৰা ভিডিঅ' কেইটা চাইছে তেনেহলে আপোনালোকে নিশ্চয় গম পায় যে মোৰ দুটাকৈ ফাৰ্ম আছে, এটা সৰু ফাৰ্ম আৰু এটা ডাঙৰ ফাৰ্ম। যিটো সৰু ফাৰ্মটোত মই ব্ৰিডিঙৰ কাৰণে তিনিটা গাহৰি থব পাৰো আৰু যদিহে মই ফেটেনিঙৰ কাৰণে গাহৰি থওঁ তেনেহলে মই 9টা বা 10টা 12টা তেনেকুৱা মই থব পাৰিম। তো আৰু এটা যিটো ফাৰ্মটো ডাঙৰ ফাৰ্ম হয় তাত মই যদিহে মই ব্ৰিডিং পাৰপাছত গাহৰি থওঁ তেনেহলে মই 4টাকৈ ব্ৰিডিং পাৰপাছত গাহৰি থব পাৰো আৰু ফেটেনিঙৰ কাৰণে এটা ৰুম আছে, সেই তাত মই 6টা বা 7টা আৰামকে গাহৰি ভৰাই থব পাৰিম। তো এই ভিডিঅ'ত মই আপোনালোকক সেই গোটেইখিনি দেখুৱাম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তাৰ আগতে মই জনাই দিওঁ যে এই মোৰ যিটো সৰু ফাৰ্মটোত যিকেইটা গাহৰি আছিলে, এই যেতিয়া মই কাণে কাণে গম পাইছিলো যে অসমত যেতিয়া প্ৰথম বাৰৰ কাৰণে ASF লাগিছিলে, তেতিয়া মই কি কৰিলো, যিখিনি মোৰ সৰু ফাৰ্মত গাহৰি আছিলে সেই গাহৰিখিনি মই লগে লগে ওলাই দিয়াৰ ব্যৱস্থা কৰিলো আৰু মই ওলাই দি যিখিনি টকা মই উপাৰ্জন কৰিলো সেই গোটেইখিনি টকাৰে মই 2-3 মাহৰ কাৰণে মই দানাৰ ব্যৱস্থাটো কৰি ললো। দানাখিনি তাতে পৰাই মই কাম চলাই আছো আৰু বিশেষকে এতিয়া আমি বেছি কথা নাপাতো আৰু বলক মই ফাৰ্মৰ ভিতৰত গৈ আপোনালোকক সকলোখিনি দেখুৱাই দিম। তো গাইজ এয়া দেখিব পাইছে মোৰ যিহেতু ডাঙৰ ফাৰ্মটো আৰু এইফালে আপোনালোকে দেখি পাব এইকেইটা মোৰ 4টা ৰুম আছে। যদিহে আগৰ পৰা মোৰ ভিডিঅ' কেইটা চাই আছে তেনেহলে আপোনালোকে নিশ্চয় গম পায় এই ফাৰ্মটোৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থৈছো। এইটো কিমান টকাত বনাইছো কি কথা সেই গোটেইখিনি মই ভিডিঅ'ত কৈ থৈছো। যদিহে ভিডিঅ'টো চোৱা নাই তেনেহলে আপোনালোকে আই বাটনত বা ডিছক্ৰিপশ্যন বক্স বা মোৰ চেনেল ভিজিট কৰি আৰামকে ভিডিঅ' কেইটা চাই ল'ব পাৰিব। আৰু এইটো মানে 10x10 ৰুম হয়। ইয়াত মই 6 পিচকে ফেটেনিঙৰ কাৰণে গাহৰি থবলৈ পাৰিম। তো ইয়াত মই বৰ্তমান 2 পিছে থৈছো দেখিব পাইছে আৰু এইফালে মোৰ নতুন পোৱালি কেইটা আছে যিহেতু হৈ আছে আৰু তলত মই এইটো পকাৰ কাৰণে মই তলত খেৰ দি দিছো। এই ধুনীয়াকে খেৰ পাৰি এহেঁতি হৈ আছে আৰু আজি মই গৰাটো চাফা কৰা নাই। তো বেলেগ তেনেকুৱা চাবলগীয়া একো নাই। এইফালে এটা গাহৰি আছে আৰু এইটো মোৰ ডাঙৰ গাহৰিটো যিটো ধুনীয়াকে হৈ আছে ইয়াত খেৰ পাৰি আৰু এইফালে মোৰ এইকেইটা নতুন পোৱালি বুলি ক'ব পাৰি। তো এইকেইটা মোটামুটি ডাঙৰ হৈছে আৰু বাকী মই চেল কৰি দিলো। যিখিনি বাচি আছে সেইকেইটা আছে আৰু এতিয়াও মোৰ বহুতে সুধি আছে গাহৰি পোৱালি আছে নেকি। তো মই বৰ্তমান এই বেমাৰ কেইটাৰ কাৰণে মানে মই ষ্টপ কৰি দিছো, গোটেইকেইটা ৰখাই দিছো কাৰণ এতিয়া মানে পোৱালি বিক্ৰী কৰা বা পোৱালি কিনি ওলাটো এটা মানে ডেঞ্জাৰিছ হ'ব পাৰে, সেইটো কাৰণে মই অলৰেডি বন্ধ কৰি দিছো। আৰু আপোনালোকে দেখিব পাইছে মই গোটেই চাৰিওফালে এনেদৰে নেট দি দিছো, সকলো ফালে কভাৰ কৰি থোৱা আছে। ইয়াত মানে মোৰ ঘৰত কুকুৰা পুহিছো যিহেতু লোকেল কুকুৰা হয় আৰু এইকেইটা মই মুকলিমূলীয়াভাৱে এৰি দিওঁ, সেইটো কাৰণে ইয়াত দেখিব পাইছে গোটেই চাৰিওফালে নেট লগাই থোৱা আছে ধুনীয়াকে, যাতে কুকুৰা ইয়াত সোমাব নোৱাৰে। আৰু এই যিটো তল ফালে ফাঁক আছে তাত মই বস্তা চিলাই আৰামকে ধুনীয়াকে লগাই থৈছো আৰু বেলেগ তেনেকুৱা দেখুৱাবলৈ একো নাই। আৰু এইফালে মই প্ৰেছাৰ মেচিন এটা থৈছো, এইটো নতুনকে লৈছিলো যাতে ধোৱা মেলা কৰোতে অলপ সুবিধা হওক। আৰু মই পাৰিলে সপ্তাহত 2 দিন বা 3 দিন, প্ৰায় মানে 2 দিন মই স্প্ৰে এইবিলাকত কৰো ভিতৰে বাহিৰে। আৰু এই যিখিনি কোঠা দেখিব পাইছে এই গোটেই কোঠাতে মই স্প্ৰে কৰো। এইটো মই ব্লিচিং পাউডাৰ নাই বা পটাছ পানী স্প্ৰে কৰো যাতে ফাৰ্মত থকা বীজাণুখিনি ধ্বংস হৈ যায়, মানে নষ্ট হৈ যায় বা মৰি যায়। আৰু এই মেচিনটো এইটো 2-in-1 মেচিন হয়। ইয়াত মই স্প্ৰেও কৰিব পাৰো, লগতে মই প্ৰেছাৰ দি এই ফাৰ্মটো ধুনীয়াকে ধুব পাৰো। এইটো মানে দুটা কামতে ইউজ কৰা হয়। তো আজিৰ ভিডিঅ'ত বিশেষকে একো নকওঁ। যদিহে আপোনালোকে কিবা ডাউট থাকে বা কুৱেশ্যন থাকে তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব।
আৰু ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। পুৰণা ফাৰ্মটো এনেই পৰি থকাতকে তাত মই টকা ইনভেষ্ট কৰিছো না, তো সেই ফাৰ্মখনৰ গাহৰিকেইটাটো মই খালী কৰি দিলো। তো এতিয়া মই সেই ফাৰ্মখনত কেনেদৰে মানে সেই ইনভেষ্ট কৰা টকাখিনি মই উপাৰ্জন কৰিব পাৰিম তাৰ বিষয়ে মই এটা প্লেন বনাই আছো। সেই প্লেনটো বৰ্তমান চলি আছে, কাম চলি আছে। তো যেতিয়া কমপ্লিট হ'ব তেতিয়া মই ডেডিকেট ভিডিঅ' এটা বনাই দেখুৱাম, আৰু মই কি পঢ়িম তাত মই সেই সকলোখিনি আপোনালোকক জনাম। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব, যাতে মই সেই ভিডিঅ'টো যেতিয়াই আপলোড কৰোঁ আপোনালোকে অতি সোনকালে সেই ভিডিঅ'টো চাব পাৰে। তো আজিৰ ভিডিঅ'ত ইমানে, পুনৰ লগ পাম, ধন্যবাদ।